কেৱল 1971 চনত প্ৰথমবাৰৰ বাবে এদিনীয়া ক্ৰিকেট খেলা হয়। এদিনীয়া ক্ৰিকেটৰ প্ৰথম দিনত ডাঙৰ স্কোৰ কৰাটো বহুত কঠিন আছিল। ইয়াৰ পিছত এই ফৰ্মেটত বহু পৰিৱৰ্তন কৰা হয় আৰু ইয়াক 50 অভাৰলৈ হ্ৰাস কৰা হয়। সময়ৰ লগে লগে খেলুৱৈসকলৰ খেলাৰ ধৰণো সলনি হয় আৰু এদিনীয়া টি-20ৰ দৰে প্ৰদৰ্শন দেখুৱাই ডাঙৰ স্কোৰ কৰিবলৈ আৰম্ভ কৰিলে। বন্ধুসকল, আমি ক'বলৈ গৈছো এদিনীয়া খেলত সৰ্বাধিক 400 ৰান সংগ্ৰহ কৰা দলসমূহৰ বিষয়ে। বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগত আপোনালোকক এটি ৰিকুৱেষ্ট কৰিব বিচাৰিছো, চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দক্ষিণ আফ্ৰিকাৰ দলটোৱে একমাত্ৰ এনে এটা দল যাৰ নামত এদিনীয়া 400 ৰান কৰাৰ অভিলেখ সৰ্বাধিকবাৰ ৰেকৰ্ড কৰা হয়। এদিনীয়া খেলত 400 ৰানতকৈ অধিক ৰানৰ পৰিসংখ্যা 6 বাৰ অতিক্ৰম কৰিছে। 2006 চনত প্ৰথমবাৰৰ বাবে এই দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 400 ৰান সংগ্ৰহ কৰে। কেৱল এয়াই নহয়, এই দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুবাৰ, আয়াৰলেণ্ডৰ আৰু জিম্বাবৱে আৰু ভাৰতৰ বিৰুদ্ধে এবাৰ 400 ৰানৰ সীমা অতিক্ৰম কৰিছে। ক্ৰিকেটৰ ভাৰতীয় দলৰ অভিলেখ অতি ভাল। ভাৰতে এতিয়ালৈকে এদিনীয়া ক্ৰিকেটত 6 বাৰকৈ 400ৰো অধিক ৰান সংগ্ৰহ কৰিছে। প্ৰথমবাৰৰ বাবে 2007 চনত বাৰ্মুডাৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে 400 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছৰ ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে দুবাৰ, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশৰ বিৰুদ্ধে এবাৰ 400 ৰান সংগ্ৰহ কৰিছে। এদিনীয়া ফৰ্মেটত ইংলেণ্ডৰ দলটো এই পৰ্যন্ত 5 বাৰ 400ৰো অধিক ৰান সংগ্ৰহ কৰিছে। 2015 চনত প্ৰথমবাৰৰ বাবে ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে 400 ৰানৰ সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত ইংলেণ্ড দলটোৱে পাকিস্তান, অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ, নেদাৰলেণ্ডৰ বিৰুদ্ধে 400 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে নেদাৰলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডে সৰ্বাধিক 498 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা সৰ্বাধিক স্ক'ৰ আছিল।